ৰাজ্যৰ চৌদিশে এনআৰচিক লৈ বিতৰ্ক চলিছে। এনআৰচিত বাদ পৰা লোকসকল FT কোৰ্টলৈ যাবই লাগিব নেকি? সাধাৰণ শ্ৰেণীৰ মাজত এয়া এতিয়া ডাঙৰ প্ৰশ্ন। কাৰণ বহু খিলঞ্জীয়াৰ নাম বাদ পৰিছে এনআৰচিত। এনআৰচিত বাদ পৰা অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকে এতিয়া নাগৰিকত্ব প্ৰমাণ কৰিবৰ বাবে আদালতত বিদেশীৰ সৈতে একেলগে শাৰী পাতিব নেকি? এনেবোৰ বিষয় সামৰি অৱশেষত ধৰ্মঘটৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। এনআৰচিৰ পৰা বাদ পৰিছে গৰিয়ামৰীয়া দেশীৰ বহু খিলঞ্জীয়া লোক। বিদেশীকৰণে বিদেশী ঘোষণা কৰা ব্যক্তিক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হৈছে। গতিকে এইখন কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে বাৰে বাৰে কৈ আহিছোঁ যে যদি এজন খিলঞ্জীয়া মুছলমান গৰিয়া মানুহ বাদ পৰে তেতিয়াহ'লে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে হাত সাৱটি বহি নাথাকোঁ। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ মানুহ আমাৰ বাদ পৰিছে। গতিকে আজি আমি আৰু বহি নাথাকোঁ, আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। আজি গুৱাহাটীৰ এই চচলৰ পৰাই আমি আমাৰ প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গোটেই অসমত জগাই তুলিম গৰিয়ামৰীয়া দেশীসকলক বাদ পৰাৰ প্ৰতিবাদত আমি গোটেই অসমত আন্দোলনৰ কাৰ্যসূচী জগাই তুলিম। গুৱাহাটী চচলৰ পৰিৱেশ এয়া। বিজেপি নেতাৰ পৰা আলফা নেতালৈকে সকলোৱে আহি সমৰ্থন জনালে সংগঠনটোৰ কাৰ্যসূচীত। এনআৰচিখন 100% পুনৰীক্ষণৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে। বাদ পৰা গৰিয়ামৰীয়া দেশীকে ধৰি খিলঞ্জীয়া লোকসকলক বিশেষ ব্যৱস্থাৰে এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনালে বিভিন্নজনে। সকলোৱে এটা কথাই বিচাৰিছে, আমি য'তেই গৈছোঁ যাকে লগ পাইছোঁ যে এনআৰচিখন 100% পুনৰ নিৰীক্ষণ কৰিব লাগে। কাৰণ এইখন এনআৰচিত যাৰ নাম সোমাব নালাগিছিল তাৰ নাম সোমাইছে, আৰু যাৰ নাম এনআৰচিত থাকিব লাগিছিল তেনেকুৱা মানুহৰ নাম নাই। গতিকে এনআৰচিখন এখন ত্ৰুটিপূৰ্ণ এনআৰচি। মঙলবাৰৰ এই ধৰ্মঘটস্থলীৰ পৰা কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰিলে সংগঠনটোৱে। অসমত গঠনৰ বাবে এই অৱস্থান। আৰু আমি ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাত যিহেতু এনআৰচি হৈছে, এতিয়া চৰকাৰৰ দায়িত্ব আহিছে, কেন্দ্ৰ চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক, এই বিষয়বিলাক চৰকাৰে বিবেচনা কৰিব লাগে যাতে অসমৰ খিলঞ্জীয়া মানুহে নাগৰিকত্বৰ প্ৰমাণ দিবৰ কাৰণে FT কোৰ্টৰ সন্মুখত গৈ যাতে থিয় হ'ব লগা নহয়, সেই কথাটো চৰকাৰে চাব লাগে। সমৰ্থন আছে, খিলঞ্জীয়া মঞ্চ অসমৰ সমৰ্থন আছে, আৰু সেইটো কাৰণে আমি ইয়াত আহি পেলাই উপস্থিত হৈ পেলাই তেখেতসকলৰ লগত আমি সহযোগ কৰিছোঁ। আৰু এনআৰচিত ইতিমধ্যে যিবিলাক খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম বাদ পৰিছে সেইসকলক ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত লাইন পাতি মেলি পেলাই নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ ব্যৱস্থাটো নকৰি পেলাই সেইটো অসম চৰকাৰে নিজাববীয়াকৈ এটা উদ্যোগ লওক, দায়িত্ব এটা লৈ মেলি পেলাই তেওঁলোকক সুকীয়াকৈ পোনপটীয়াকৈ এই এনআৰচিৰ নাম অন্তৰ্ভুক্তৰ ব্যৱস্থাটো কৰক। ভিডিঅ' জাৰ্নেলিষ্ট অমিতৰ সৈতে মন্তু কুমাৰ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স, গুৱাহাটী।